নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন এটা ভিডিঅ' লৈ আনিছোঁ মই দেৱাশিষ আৰু আপোনালোকে চাই আছে টেকনিকেল দেৱাশিষ। আপোনালোকক আজি মই পেটিএম আৰ্নিঙৰ ওপৰত এটা ভিডিঅ' বনাই দেখুৱাম। পেটিএম আৰ্নিং আপোনালোকে পেটিএমত কেনেদৰে আৰ্নিং কৰিব পাৰিব আৰু ময়ো সেই এপটো দি মই আৰ্নিং কৰোঁ। তো বলক কিনো এপটো চাওঁ। এপটো হৈছে আপোনাৰ চাৰ্ক আই ডি এইটো আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা ল'ব পাৰে, নাইবা মই মোৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰাও আপোনালোকে ল'ব পাৰে। মই এবাৰ এইটো ইনষ্টল কৰি থৈছিলোঁ, আকৌ ইয়াত এইটো আপডেট বিচাৰিছিল, মই এইটো খুলি লওঁ। খুলি লোৱাৰ পিছত আপোনালোকক মই দেখাই দিম। ইয়াত আপোনাৰ যিটো আপোনাৰ পেটিএম নাম্বাৰ দি থোৱা আছে, মই মোৰ নাম্বাৰটো দি ল'লোঁ। যিটো আপোনালোকৰ পেটিএমত যিটো নাম্বাৰ দি আছে সেই নাম্বাৰটোহে ইয়াত দিব, কিয়নো এই নাম্বাৰটো দিহে আপোনালোকে ৰিডিম কৰিব পাৰিব, অন্যথা নোৱাৰিব। তাৰপিছত ইয়াত আপোনাৰ OTP আহি যাব। মই OTPটো দি লওঁ। OTPটো দিয়াৰ পিছত আপোনাৰ ভেৰিফাই হৈ গ'ল। ভেৰিফাই হৈ যোৱাৰ পিছত ইয়াত একচেপ্ট এণ্ড কণ্টিনিউ মই মাৰি দিছোঁ। আপোনালোকে এইটো কৰাৰ পাছত আপোনালোকে ইয়াত মোৰ এইটো খোলাই আছে, আপোনালোকে ইয়াত চাব অফাৰ এণ্ড ডিলছত আছে। ইয়াত আপুনি অফাৰে দেখিছে, ফৰ এভাৰ ফ্ৰেণ্ডছ আছে। আপোনালোকে ইয়াত মানে নতুন নতুন অফাৰ আহি থাকে। আপুনি যদি ইয়াত পাৰ্টিচিপেট কৰিব বিচাৰে তেনেহ'লে আপুনি ইয়াত পাৰ্টিচিপেট কৰিব পাৰিব। ইয়াত অফাৰকেইটা ইয়াত লিখা আছে, আপোনালোকে চাই পেলাই ইয়াত নিজে পাৰ্টিচিপেট কৰিব। আপোনালোকে এই এপটো দি ভাল পেটিএমত ইনকাম কৰিব পাৰিব আৰু ৰেফাৰ কৰি ইনকাম কৰিব পাৰিব। নিজেও চেল্ফ আৰ্নিং কৰিব পাৰিব। কাৰোবালৈ ফোন কৰি আৰ্নিং কৰিব পাৰিব। এটা কলত 30 ছেকেণ্ড কথা পাতিব লাগিব আৰু সেই 30 ছেকেণ্ডত এটকা পাব আৰু এজনলৈ এটা কলেই মাৰিব পাৰিব। তেনেদৰে আপুনি টকা ইনকাম কৰিব পাৰিব। তো এইটো এটা খুবেই ভাল এপ, আপুনি ইউজ কৰি চাওক। মই ইউজ কৰোঁ। তো আজি ভিডিঅ' যদি আপোনালোকে লিংকটো বিচাৰে তেনে মই ডেছক্ৰিপশ্যনত দি দিম বাৰু, আপোনালোকে তাৰ পৰা লৈ ল'ব, ইনষ্টল কৰি ল'ব। তো আজিলৈ ভিডিঅ' ইমানেই। যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, কাষত থকা বেল আইকনটো ক্লিক কৰিব। ধন্যবাদ, বাই বাই।